Guys, welcome to my YouTube channel Kuryati Dancing. So, আপোনালোকক আমি দেখাইছিলোঁ কি কেনেকৈ আমি তেজপুৰৰ পৰা ডাউকিলৈ আহিছোঁ আৰু এতিয়া আমি দেখাম কি ডাউকিত আমি কি কি কৰিম। So, let's come and see. So guys, আপোনালোকে চাব পাৰে ইমান ধুনীয়া নজাৰা ইয়াৰ পৰা দেখি পাই আছে। আপোনালোকেও যদি ডাউকি আহে নহয় আপুনি এই ডেষ্টিনেশ্যনটো নাপাহৰিব আহিবলৈ, কাৰণ বহুত ধুনীয়া প্লেচ আৰু তাৰ যোনটো পানী হয় সেইটো গ্ৰীণ কালাৰ একচুৱেলি। ইয়াৰ পৰা ভালকৈ গ্ৰীণ পূৰা ক্লিনো আৰু গ্ৰীণ হয়নে? তাতে আমি ব'টিঙো এয়া দুটা সদস্য ইয়াতে ৰখি আছে আমাৰ ঘৰত। আৰু ট্ৰেফিক জাম বহুত আছে, বিশেষকৈ শ্বিলঙৰ ৰাস্তাটোত বহুত ট্ৰেফিক জাম আগতে পালোহেঁতেন, কিন্তু এতিয়া বাজিছে আকৌ 3:37। ফাৰ্ষ্ট অফ অল আমি ব'টিঙৰ কাম কৰিম। এয়া আপোনালোকে চাবলৈ পাইছে ইয়াত ব'টিং কৰা হয়। তো ব'টিং কৰা হ'লে আপোনাৰ ব'ট ল'ব লাগে। এখন ব'টত আপোনাৰ আৰু কিমান এখন ব'টত মানে 3জন যাব। তো আমি সেইকাৰণে ব'ট ল'ব লগা হ'ল, কাৰণ আমাৰ যিটো সৰু আছে, সৰু ছোৱালী সৰু ল'ৰা আছে, সেইটো কাৰণে আমি দুখন ব'ট লওঁতে হৈ গ'ল। আমাৰ লগতে লাইফ জেকেটো দিব আৰু লাইফ জেকেটো দিব বাচ্ছাৰ কাৰণে। তেনেহ'লে অলপ ব'টিং কৰোঁ। চ' ফাৰ্ষ্ট অফ অল আমাৰ কাৰণেতো ছেফটি চবতছে বেছি ইম্পৰ্টেণ্ট না। চ' দেউতা সিহঁতে আমাক লাইফ জেকেট দিম বুলি কৈছে। পিছে চাওক, এয়া মানুহে ইয়াতে সাঁতুৰিও আছে, চাব পাৰে সেইফালে। চ' গাইজ, আপোনালোকক কোনে কোনে ইয়াতে আহিছে ক'বচোন দেই, কাৰণ বহুত যে ধুনীয়া জেগা, বিশেষকৈ গৰম দিনত এইটো মানে বহুত ভাল জেগা। নাও দুখন বুকিং কৰিলোঁ আৰু বুকিং কৰি এতিয়া আমি নাৱত অলপ ফুৰিম। আপোনালোকে চাই থাকক কিমান ধুনীয়া, মানে নাৱৰ মাজেৰে গৈ থাকিলে আপোনালোকে গম পাব যে কিমান ধুনীয়া ধুনীয়া ঠাই আছে। সঁচাকৈ নদীৰ সুন্দৰতাৰ সমান কোনো হ'বই নোৱাৰে, কাৰণ বৈ যোৱা নৈখন ইমানেই ধুনীয়া লাগে দেখিবলৈ, আৰু তাতে পানীখিনিৰ ৰংটো দেখিছেই সেউজীয়া। আৰু আপোনালোকে এতিয়া দেখি পাব এয়া DSLR কেমেৰা লৈ তেওঁলোক দৌৰি দৌৰি আহে ফটো উঠাবৰ কাৰণে। এক কপি ফটোত আপোনাৰ 30 টকাকৈ লয়, আৰু সেয়া ফটোৰ তেওঁলোকে লগে লগে নিজৰ কোনোবা যোনে পেন ড্ৰাইভত লৈ ল'ব পাৰে বা মোবাইলত হেৰি কৰিব পাৰে। আৰু তেওঁলোকে ফটো উঠাবৰ কাৰণে ইমানেই ভিৰ কৰে আহি মানুহখিনিয়ে। আপোনালোকে ফটো উঠাৰ আগত পইচা পাতিৰ কথাখিনি পাতি ল'ব ক্লিয়াৰলি, কাৰণ তেওঁলোকে পিছত বহুত জেমেলা কৰে। আমাৰ লগতো হৈছিল, সেইকাৰণে আপোনালোকক আমাৰ অভিজ্ঞতাটো কৈছোঁ। আৰু এয়া দেখিছে নহয় বাংলাদেশৰ বগৰী আচাৰ,
ছোৱালীয়ে খাই চাইছিলে বহুত টেষ্টি হয় 100 টকা লৈছিলে এটা বাতিত সেই আপোনালোকেও টেষ্ট কৰিব আৰু তেওঁলোকে হেনো এই তলৰ পৰা ওপৰলৈ যাব নোৱাৰে কাৰণ তেওঁলোকৰ সীমাটো এই নদীখনলৈকে হয় সেইকাৰণে বলকচোন আমি এতিয়া নদীৰ মাজৰ দৃশ্যসমূহ উপভোগ কৰোঁ ক'ৰ পৰা আহিছে আপুনি বাংলাদেশ কমাই ল'ব অলপ 20কে ল'ব তেনেহ'লে আমি 2 কপিমান ফটো উঠি লওঁ এয়া আপোনাৰ চাব পাৰে আমি এতিয়া বটিং কৰি আছোঁ এয়া চাওক আমি এতিয়া গৈ আছোঁ আমি ক'লৈ যাম দাদা कहाँ तक जाएंगे आगे तक ना ओ जीजा लोग आ रहा है ये देखिए এইপিনে চোৱা মোৰ পিনে চোৱা পিছফালে চোৱা তোমালোকে আকৌ ৱাহ কেনেকুৱা লাগিছে মস্তি ৱাও এবাৰ আহি এইটো মজা ল'ব দেই ধুনীয়া দাদা আমাক ভালকে ঘূৰাব দেই অ' ভैया अच्छे से घुमाना সুন্দৰী পমিলা বহুত ভাল লাগিছে এনেকুৱা পৰিৱেশ যে কেতিয়াও নাপায় দেই সেইকাৰণে আপুনিও প্লিজ এবাৰ আহি কেনে আপোনালোকেও চাব পানীটো চোৱা কি ধুনীয়া চাওক ইমান ধুনীয়া পৰিৱেশ এইখন ব্ৰিজ এইখনক কি কয় কি দলং ডাউকি ব্ৰিজ এইটো ডাউকি ব্ৰিজ আৰু এয়া চাওক ইয়াৰে পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ আৰু শান্ত পৰিৱেশ আৰু ইমান নিজান মানে বহুত ধুনীয়া আৰু এইবিলাক দেখিছে নহয় ইয়াতে মাছ বৰশী বাই আছে বহুত ধুনীয়া মই মানে বিৰাটেই ভাল পাইছোঁ তোমাৰ কোৱা তুমি কেনেকুৱা পাইছা তুমি এবাৰো একো কোৱা নাই যে কোৱা আকৌ কোনটো ৰখীয়া কৰি আনিছোঁ তোমাক অকণটো ৰখীয়া হ'বই লাগিব কোৱা আকৌ তুমি কোৱা আকৌ ইয়াৰে বিষয়ে কোৱা ডাউকি এটা খুব সুন্দৰ প্লেচ
পানী বুলি ক'লে পাগল আৰু কোৱা তুমি ৰখি গ'লা যে সঁচাকৈ ভাল লাগিছে আৰু চবতকৈ বেছি ভাল লাগিছে যে দেখিছা নাই ইহঁতে কিমান এনজয় কৰিছে মানে এই তিনিটা ইমান এনজয় কৰিছে মাইনা ধৰি ৰাখিবা গোটেইকেইটা বাচ্চাৰ লগত যে একেলগে যে এনেকৈ পাৰিছোঁ এইটোৱে মোৰ পৰিয়াল গোটেই পৰিয়ালটো চাওক গোটেই পৰিয়ালটো ইয়াতে আছে আদি 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 আমাৰ কেনেকুৱা লাগিছে কোৱা আকৌ কিমান ভাল লাগিছে কোৱা কিমান ভাল লাগিছে কোৱা কৈ দিয়া আৰু নদীৰ বৌবিলাকো দেখুৱাই দিয়া বেছি কি লাবা বৰষুণ দিলে কৈ দিয়া মানে হাতখন তাৰপাছত আপুনি দেখিছে পানীকণ দেখি কিমানে ধুনীয়া পুৰা সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত সেউজীয়া নদী আৰু ভাবকচোন পাহাৰৰ পৰা ৱাটাৰফল নামি থাকে আৰু ৱাটাৰফলৰ মাজেদি লৈ যায় তেতিয়া আৰু বেছি ভাল লাগে কিন্তু সেইটো সময়ত আপুনি নতুন কাপোৰ পিন্ধি নাহিব কাৰণ আপুনি যি কাপোৰ পিন্ধিব সেয়া যে গোটেই ভিজি যাব ৰশ্মি বহুত মই বুজি পোৱা নাই সেইফালে তেনেহ'লে আমি ব্ৰিজৰ এইটো আমি এনজয় কৰোঁ তাৰপিছত আকৌ লগ পাম এইখিনি আমি এনজয় কৰিলোঁ অকণমান এক ৰাউণ্ড মাৰি আকৌ বেগ থ'লোঁ তাৰপাছত বহুত ফটো উঠিলোঁ ফটোবিলাকো দিম বাৰু আপোনালোকক আৰু আমাৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামতো দিয়া হ'ব ইনষ্টাগ্ৰামৰ ID হেৰি দিয়া আছে আপোনাৰ আগৰ ভিডিঅ'ত ফ'ল' কৰিব তেতিয়া গম পাব ধুনীয়া ধুনীয়া ফটো উঠিছোঁ আৰু ৰিলছ বনাইছোঁ আপোনালোকেও ক'ব কেনেকুৱা লাগিছে বহুত ধুনীয়া পৰিৱেশ আপোনালোকৰ চাগে ভাবিছে ইমান বাৰে বাৰে কৈছোঁ কিন্তু মানে নকৈ নোৱাৰোঁ আৰু দেই ইমান ধুনীয়া পৰিৱেশ চাই মানে থাকিব পৰা নাই মানে বাচ্চাকেইটা বহুত হেপ্পী হৈ গৈছে এয়া চাওক এয়া চাওক এয়া চাওক এয়া চাওক जैसे कोई पहली यूं न सुलझ पाए दिल आज हो के मुझसे रूबरू